Hello everyone, good morning. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel লৈ আৰু মোৰ YouTubeৰ নতুন এটা ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি ভিডিওটো আৰম্ভ কৰিছো কিচেনৰ পৰাই। আৰু কিচেনৰ প্ৰথম মই এতিয়া বনাই আছো মেগী। আহিছে ভাইটি 8টা বজাৰ পৰা ক্লাছ থাকে, হেতু কাৰণে হি হুনকালে পালেহি আৰু ইহঁতক এতিয়া বনাই দিছো মেগী। মই ৰাতিপুৱাই জাংক ফুড নাখাও, হেতু কাৰণে মই নিজলৈ লোৱা নাই, ইহঁতৰ কাৰণে বনাই দিছো। আৰু প্ৰথমতে ইহঁতক খাবলৈ দিলও। এফিলে ইহঁত কিটা ধুনীয়া এটা খিৰিকী খুলি দিছে, কাৰণ ইহঁত মই শুই থাকোতে ইহঁত পালেহি, তো মই একো কৰিব সময় নাপালো। প্ৰথমতে ইহঁতক মানে খাবলৈ দি লৈছো আৰু ইহঁতক খাবলৈ দি থাকোতে মই মুখ হাত ধুই আহিলোগে, ব্ৰাছ কৰি আহিলো আৰু তেতিয়ালৈকে ইহঁতে ধুনীয়াকৈ মেগী এনজয় কৰি আছে। আৰু এফিলে মোৰ নিজৰ ধুনীয়া কমফৰ্ট ড্ৰেছত আহি লৈছো আৰু এতিয়া মই পুৰা কামত লাগি যাম। আৰু মোৰ মৰ্নিং ৰুটিন আপোনালোকেতো দেখিবই। এতিয়া মই কি কৰো, শুই উঠি মোৰ টাইম লিমিট থাকে 10:30 লৈকে। তো মই যিমান সোনকালে উঠো বা যিমান দেৰিকৈ উঠো তাৰ ওপৰতো মানে বহুতখিনি কাম স্কিপ হৈ যায়, কেতিয়াবা প্লাস হৈ যায়। তো হেতু কাৰণে এতিয়া চাই থাকক। আৰু এই প্ৰথমতে মই মোৰ বিছনাখন ঠিক কৰি লৈছো। এই ব্ল্যাঙ্কেটখন তলত পাৰি লওঁ, কাৰণ শুবলৈ অলপ কোমল লাগে, কাৰণ এতিয়া গৰম দিন ন, গাত লবলৈতো নাই, সেইকাৰণে তলতে পাৰি লওঁ। যেতিয়া ঠাণ্ডা দিন আহিব তেতিয়া ড্ৰাই ক্লিন কৰি আকৌ নতুনকৈ লম। আৰু এইফালে মই বিছনাখন ঠিক কৰি লৈছো। তেতিয়ালৈকে ইহঁতৰো খাই হৈ গ'ল আৰু দুটাই বাচন ধুবলৈ গ'ল। ধুই কিন্তু ভুলতো নিদিয়ে, থৈহে দিব, ধুবলৈ ময়ে লাগিব। এইফালে মই কাপোৰখিনি লৈ লৈছো। যেতিয়া ৰাতি ডিউটিৰ পৰা আহোঁ, য'তে ত'তে তেনেকৈ বেল্ট পৰি থাকে, কেতিয়াবা আলনাতে পেন তেনেকৈ থৈ দিওঁ। আৰু এইফালে মই কাপোৰখিনি লৈ লৈছো, আজি ধুব লাগিব। আকৌ 10:30 পৰাতো ডিউটি ওলাবলৈ হ'ব এতিয়া। তো হাতত লৈ লৈছো এগিলাছ গৰম পানী, আৰু এই গৰম পানী গিলাছ মই বহুত লাহে খাওঁ, একদম ধুনীয়াকৈ বডিটো এবজৰ্ব কৰিব দিওঁ। আৰু তাৰপিছত এইখিনি খাই মানে মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কি কথা আছে, কি ভাবিব লগা আছে, সব একেবাৰে ভাবি লওঁ, লাহে ভাবি লওঁ। আজি ক'ত কি হ'ব, কেনেকৈ কি কৰিম, মানে প্লাছ আকৌ মোৰ কাম ডিউটিত কিবা কাম আছে নে সেইখিনিও মনত পেলাওঁ। ৰাতিপুৱা এই গৰম পানীখিলা বহুত লাহে খাওঁ মই। আৰু এইফালে গৰম পানী খাই হোৱাৰ পিছত মানে ঝাৰুটো হাতত ল'লোঁ, ঘৰটো চাফা কৰি লৈছোঁ। প্ৰথম ঝাৰু দি লৈছোঁ আৰু ইয়াক মই বহিবলৈ শান্তি দিয়া নাই। ইফালে গ'লেও উঠাইছোঁ, কাৰণ সি মোৰ আগে মই যোনফালে হৰা নাই সেইফালে বহিছে। আৰু এইফালে ভাইটি ওলালে ডিউটিৰ কাৰণে, তো তাক মই বাই দি ল'লোঁ। আৰু ভালেই হ'ল ই এতিয়া গৈ ল'লে, কাৰণ মই বহুতখিনি মানে ৰেষ্ট পাম আৰু এইখিনি কাম কৰিবলৈ পটাপট ধুনীয়াকৈ কাম কৰি ল'ম। ই গ'লেও একো নাই, তাৰ লগৰটো আছে। লগৰটো মানে সিও মোৰ ভাইটিৰ নিচিনাই হয়, ঘৰৰ ওচৰৰে হয়। ই মানে লগত লৈ ফুৰে, মোৰ ভাইটিয়ে ইয়াক মানে ইফালে সিফালে হ'লে লগতে লৈ ঘূৰি ফুৰে, আৰু সেইকাৰণে প্ৰায় মোৰ ৰুমলৈও আহে। এইফালে মই ঘৰটো মুচি লৈছোঁ, মানে ঘৰ মানে কি আৰু ৰুম হয় মোৰ, ৰুমতে থাকোঁ, সেইটো কাৰণে বেছি ডাঙৰো নহয়। এফালে কিচেন আছে, এফালে ৰুম আছে। ঘৰটো মানে মুচি হৈ গ'ল আৰু এইফালে আহিছোঁ কিচেনলৈ বুলি। এতিয়া বনাই লওঁ খানা, কি বনাম কি নবনাম কি উলিয়াই ল'লোঁ। পটল আৰু ভেন্দি লগতে আলু। মানে আজিকালি কি হৈছে ন, বজাৰৰ পৰা দুদিন আগত যদি চব্জি আনো, মানে এদিন আগত যদি চব্জি আনো, তাৰ নেক্সট ডে যদি নবনাওঁ, তাৰ নেক্সট ডে কাৰণে যদি ৰাখি দিওঁ কেনেবাকৈ, গোটেইখিনি বেয়াই হৈ যায়। মানে তেনেকৈ মোৰো গোটেই পটল আৰু ভেন্দি বেয়া হৈ গ'ল, আৰু তাৰে মাজত কেইটামান বাছি লৈ উলিয়ালোঁ। প্ৰথমতে মই ভেন্দিখিনি ধুই মোক পখালি আগতীয়াকৈ কাটি লৈছোঁ, কাৰণ কটাৰ পিছত ভেন্দি ধুব নালাগে বুলি কয়, পিছল হৈ যায়। আৰু এইফালে মই পটল আৰু আলুখিনি ভালকৈ কাটি ল'লোঁ, পিঁয়াজখিনি কাটি লৈছোঁ। আৰু আগতে যে পঢ়ি থকা সময়ত মানে চব্জি এইটো নাখাওঁ সেইটো নাখাওঁ বুলি ইমানেই নাটক দেখাইছিলোঁ মাহঁতৰ আগত, এইটো বেয়া পাওঁ সেইটো বেয়া পাওঁ। এতিয়া কিন্তু কি জানে, চবেই খাই দিব লগা হয়, বজাৰত যিটো কিনি আনো চবেই খাই দিব লগা হয়, তেনেকুৱা হয়। মানে নেখাওঁ বুলি যেন মুখ ফুলাবলৈও এতিয়া সন্মুখত কোনো নাইকিয়া নিচিনা। আৰু এতিয়া মই পাতি লৈছোঁ চাহ অকণ, মানে গৰম পানী খালোঁ, চাহ খোৱা নাছিলোঁ মই, সেইটো কাৰণে চাহ অকণ পাতি লৈছোঁ দুইটাৰ কাৰণে। ৰাতিপুৱা সময়খিনি মোৰ এনেকৈ যায়, ইটো কাম কৰোঁতে সিটো কামো মাজতে কৰোঁ। এতিয়া যেনেকৈ মই চব্জি কাটি আছোঁ, মাজতে চাহ অকণো খাই ল'ম, তেনেকুৱাই হয়। ইটো কৰোঁতে সিটো অকণমান লাহেকৈ মানে মিলাই দিওঁ। আৰু এইফালে লৈ লৈছোঁ মৌজোল, এচামুচ মৌজোল দি লৈছোঁ চাহৰ লগত খাম বুলি। আগতে মই খোৱা নাই, আজি মই প্ৰথমবাৰ খাই চাওঁ বুলি লৈছোঁ, কাৰণ মই বহুতকে
খোৱা দেখিছোঁ চেনিৰ সলনি মৌজোল খায় মই কিন্তু ৰাতিপুৱা চাহ কাপ খালি চাহে খাওঁ আনকালে আজি মৌজোল লৈ মানে মৌজোল অকণ দি খাওঁ বুলি ভাবিছোঁ মানে কিন্তু মই খাই চালোঁ ইমানেই বেয়া টেষ্ট নহয় মই তাতকৈ খালি চাহ কাপেই প্ৰিফাৰ কৰিম আৰু সেই কাপেই ভাল লাগে এইফালে চাহো লৈ লৈছোঁ আৰু কেৰাহীও পাতি দিছোঁ এতিয়া মানে চাহ খাই মানে চব্জি বনাম আৰু এইফালে পিঁয়াজ দি লৈছোঁ পিঁয়াজ জলকীয়া পুৰা খৰধৰকৈ বনাব লগা হয় আৰু ৰাতিপুৱা যে মই মানে একদম ৰহন সানি মছলা দি বনাওঁ আদা নহৰু পিচি বনাম তেনেকুৱা কোনো মানে সময় নাথাকে আৰু মছলা মই প্ৰায় ৰাতিপুৱা নাখাওঁৱেই মই নিদিওঁৱেই ৰাতিপুৱা বুলি নহয় মোৰ আপোনালোকে মোৰ ৰেচিপি ভিডিঅ' দেখিছে যদিও বহুত কম মছলা ইউজ কৰা দেখিছে কাৰণ ইমান মছলা মই বেছি মানে নোৱাৰোঁ মোৰ পেটটোৱে মানে হজমে কৰিব নোৱাৰে মছলা বেছি কাৰণ মোৰ অলপ মানে গেছৰ প্ৰব্লেম আছে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে সেইটো কাৰণে মই মছলা মানে স্কিপ কৰিব লগা হৈছে আৰু আগতে যেনেকৈ মানে জাংক ফুড খাইছিলোঁ ফাষ্ট ফুড খাইছিলোঁ আজিকালি তেনেকুৱা নহয় বহুত কম ফাষ্ট ফুড মই আজিকালি খাওঁ আগতে মানে ডেইলিয়ে ফাষ্ট ফুড খোৱাৰ নিচিনা হৈ গৈছিলে তাৰ কাৰণে মোৰ ফেটি লিভাৰো পাই গৈছিলে মানে সেইকাৰণে আজিকালি মই এইবিলাক কমাই দিছোঁ মছলাও কম কৰি দিছোঁ আৰু এইফালে চব্জিখিনি মই পাতি এইফালে বাচনখিনি ধুই লওঁ বুলি ল'লোঁ ৰাতিপুৱাৰ পৰা যিমান বাচন গোট খাই গৈছে মানে সিহঁতক খোৱাৰ পৰা আমি চাহ খোৱাৰ পৰা আদি কৰি চব একেবাৰে ধুই লৈছোঁ এতিয়া মানে ভাবোঁ আগতে যে মাহঁতে কেনেকৈ কাম কৰিছিলে ন এতিয়া ৰাতিপুৱা শুই উঠিব পৰা ইমান কাম কৰিব লাগে আৰু আগতে মাহঁতে কাম কৰি থাকোঁতে আমি মজাছে শুই আছিলোঁ তো তেতিয়া যদি মাহঁতক অকণমান হেল্প কৰি এইটো অভ্যাস কৰি লোৱা হ'লে আজি ইমান কষ্ট নহ'লহেঁতেন বাকী সেইবোৰ বাদ দিয়ক বাৰু এতিয়া মোৰ ডেইলি ৰুটিনলৈ আহোঁ এইফালে বাচন ধুই একদম ধুনীয়াকৈ শেষ কৰি লৈছোঁ এইফালে বাচন ধুই শেষ হোৱাৰ পিছত চাউল লৈ লৈছোঁ চাউল এইফালে 2 কাপ দিছোঁ 2 কাপ চাউল মানে একেবাৰে মই লাঞ্চৰ কাৰণে পাতি দিওঁ লাঞ্চত এঘণ্টা সময় পাওঁ সেই ঘণ্টা সময়ত যে মই আকৌ আহি ভাত শাক বনাই খাম তেনেকৈ মানে মোৰ দ্বাৰা নহয়গৈ আৰু সেইকণ আহি ভাত খাওঁতেচোন মানুহৰ হাফ এন আৱাৰ লাগি যায় মানে বেলেগৰ নালাগিলেও মোৰ প্ৰায় লাগিয়ে যায় মই কাৰণ মোবাইলটো উলিয়াই চিৰিয়েল চাই চিনেমা চাই তেনেকৈ লাহে লাহে ভাত খাওঁ আৰু এইফালে এটা শ্বৰ্টকাট ইউজ কৰিছোঁ ভাততে দাইল দি দিছোঁ দাইলৰ মানে টিফিন এটাত দাইল আৰু নিমখ দি দিছোঁ আৰু এইফালে ভাইটিহঁতে পাই গ'লহি ক্লাছৰ পৰা আৰু মই ক্লাছৰ পৰা পোৱাৰ পিছত আকৌ একাপ চাহ লৈ আহিছোঁ গোটেইকেইটাৰ কাৰণে আৰু গোটেইকেইটা এতিয়া বহি ধুনীয়াকৈ কথা পাতি চাহ অলপ খাই লৈছোঁ এনেকৈ কিন্তু টাইম প্ৰায় কমেই পাওঁ ধুনীয়াকৈ বহি চাহ তাহ খাবলৈ প্ৰায় কাম কৰিয়ে মই খাব লাগে হ'লেও মানে অকণমান সময় বহি লৈছোঁ ইয়াৰ মাজতো মই টিককৈ উঠি গৈ পিনি কাম কৰি আছোঁ চব্জি লৰাইছোঁ বা ভাত পাতিছোঁ কিবা কৰিছোঁ তেনেকুৱা কৰি আছোঁ আৰু মানে ইহঁতি মোক ভিডিঅ' বনোৱাৰ কাৰণে জোকাৰি আছে কিবাকিবি কৈ আছে আৰু মই মানে সিহঁতকে অকণমান ধেমালি হ'ল আৰু এইফালে এগালমান কাপোৰ উলিয়াই মানে ধুই পিনি মেলিবলৈ উলিয়াই লৈছোঁ আৰু এইফালে কাপোৰ কানি ওপৰত মেলি অহাৰ পিছত গা পা ধুই নিজেও মানে ডিউটিৰ কাৰণে ৰেডি হ'বলৈ হৈ গ'ল আৰু ৰেডি মানে ড্ৰেছ পিন্ধি ল'লোঁ একেবাৰে তাৰপিছত এতিয়া আহিছোঁ মোৰ স্কিন কেয়াৰ মানে পৰ্যায়টোলৈ স্কিন কেয়াৰ বুলি নহয় ডেইলি এইকেইটা মই ইউজ কৰোঁৱেই এইফালে টনাৰ লগাইছোঁ প্ৰথম টনাৰ লগাই অকণমান মানে স্কিনটো প্ৰেপ কৰি লৈছোঁ বাকী ডেইলি এইটো মানে ডেইলি ৰুটিনে হয় আৰু ৰুটিনৰ ভিতৰতে পৰে অকণমান হ'লেও কিবা অকণ লগাই যাওঁ ছানস্ক্ৰীন অকণ হ'লেও লগাওঁ বা ক্ৰীম অকণ হ'লেও লগাওঁ আৰু এইটো নাইকাৰ পৰা মোৰ বাৰ্থডে গিফ্ট আহিছিলে বডি লোচনটো লগাই কিন্তু ভালেই লাগিছে বেয়া লগা নাই এতিয়া গোটেই মানে বডি লোচন লগাই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু মুখত ক্ৰীম চিম লগাই ল'ম বাকী ৰাতিপুৱা সময়খিনি ইমানেই ব্যস্ত থাকোঁ যে মানে কাকো ফোন কৰিবলৈ বা ঘৰৰ মানুহক মানে ফোন কৰিবলৈও সময় নাপাওঁ মই ইমানেই ব্যস্ত হওঁ কিন্তু কেতিয়াবা মানে লগৰবোৰে লগ পালে কয় তই ফোন এটা নকৰ মেছেজ এটা নকৰ কিবা কিবি মানে মই বহুত ব্যস্ত বুলিয়ে ক'ব পাৰোঁ কেতিয়াবা অলপ সময় পাওঁ তেতিয়া মানে যাৰ খবৰ ল'ব লাগে লওঁ আৰু কেতিয়াবা ভাবোঁ অকলনো মই কিয় ফোন কৰিব লাগে মানে ইটো ছাইডৰ পৰাওতো ফোন এটা কৰিব পাৰে প্ৰত্যেকবাৰে যে মই কাৰোবাক ফোন কৰি খবৰ ল'ম তেনেকুৱাতো কোনো ধৰা বন্ধা নিয়ম নাই হয়নে নহয় কওকচোন সেইটো কাৰণে মই মানে আৰু মই ফোনো বহুত কমেই কৰোঁ আৰু মোলৈ বহুত কমেই ফোন আহে আজিকালিতো প্ৰায় কামৰে ফোন আহে তো সেইবোৰ কথা বাদ দিয়ক বাৰু এতিয়া ওলাই লৈছোঁ মানে ডিউটিৰ কাৰণে এইফালে ক্ৰীম পাউডাৰ লগাই লৈছোঁ ক্ৰীম পাউডাৰ মানে ছানস্ক্ৰীম লগালোঁ অকণমান মইশ্চাৰাইজাৰ লগালোঁ আৰু এইফালে অকণমান মানে পাউডাৰ লগাই লৈছোঁ ছানস্ক্ৰীমটো অকণমান অইলি টাইপৰ হৈ থাকে যে আৰু এইফালে চুলিকেইডাল অকণমান ঠিক ঠাক কৰি লৈছোঁ বিশেষ
সময় বিশেষ একো নকৰোঁ জাষ্ট স্কিনত যোনখিনি কৰিব লাগে আৰু অলপমান লিপষ্টিক লগাওঁ কেতিয়াবা আৰু এইফালে থিয় হৈ ভাতকেইটামান খাই লৈছোঁ পূৰা মানে খৰধৰ হ'ল অলৰেডি মানে 10:30 হ'বলৈ হৈ গ'ল মোৰ 10:12 হৈ গৈছিলে তেনেকুৱাতে মই পূৰা খৰধৰকৈ ওলাই আছোঁ কাৰণ অকণমান দেৰি হৈ গ'লে আকৌ সেইফালে বছৰ ফোন আহেই নহয় যে কিয় ইমান দেৰি হৈছে কিবা কিবি আৰু এইফালে মই ৰেডি হৈ গ'লোঁ এইফালে চশমা পিন্ধি লৈছোঁ ঘড়ী পিন্ধি লৈছোঁ আৰু এতিয়া যাম আৰু ডিউটিলৈ ধুনীয়াকৈ ৰেডি হৈ এইফালে চশমাখন মোহাৰি লৈছোঁ আৰু মৰ্ণিং ৰুটিন বুলি ক'বলৈ এইটোৱে আছিলে মোৰ ৰাতিপুৱা সময়ৰ কামখিনি এইফালে চাৰ্জাৰ ভৰাই লৈছোঁ কামৰ কাৰণে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে যে কাষতে থকা বেল আইকনটো আছে সেইটো দবাই দিব আৰু এয়াই আছিলে আজি মোৰ মৰ্ণিং ৰুটিন আজিলৈ আহোঁ বাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বাই